এখন গাঁৱত তীখৰ আৰু চুটিবাই নামেৰে এহাল মাউৰা ল'ৰা ছোৱালী আছিল। সিহঁত আছিল বৰ দুখীয়া। এদিন তীখৰে বায়েক চুটিবাইক ক'লে, চুটিমুটি বাই অ, মোৰ বৰকে পিঠা খাবলৈ মন গৈছে অ। বোপাই অ, মন গ'লেই যেনিবা খাবি ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে। নহ'লেনো আই বোপায়ে আমাক তিলৌ টিপৌতে এৰি যায়নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটিহে দি থাকে। কোনোমতে খুজি মাগি শাকে পাতে ভাত এসাঁজ খাই আছোঁ। পিঠা পাবলৈ বৰা ধান পাম ক'ত? গুৰ পাম ক'ত? তেল পাম ক'ত? চুটিবাই তই দুখ নকৰিবি, মোৰ এয়া চাদৰখন আনি দেচোন বাৰু, বৰা ধান কেইটামান বিচাৰি যাওঁ। বায়েকে এৰীয়া চাদৰ এখন আনি তীখৰক দিলে। সেইখন গাত লৈ তীখৰ গাঁৱলৈ ওলাই গ'ল। মানুহ এঘৰত মৰণা মাৰি থকা দেখি তীখৰ সোমাই আহিল। ককাইটি অ, কি ধান মৰণা মাৰিলিনো? অ তীখৰ, বৰা ধানৰ মৰণা এটা মাৰিলো অ। আহ আহ, অ মহাটোতে বহ। তীখৰ মহাটোতে বহিল। বিভিন্ন শাক খোৱা ভাত খোৱা কথা পাতিব ধৰিলে। ইতিমধ্যে ধানৰ ওপৰৰ খেৰখিনি আঁতৰ হ'ল। তীখৰে পেট বিষাইছে বুলি ভাও ধৰি ধানখিনিৰ ওপৰত বাগৰিব ধৰিলে। ককাইটি ঐ, পেটটো ইমান বিষাইছে, মৰিলো ককাইটি ঐ। তীখৰ, তোৰ কি হৈছে? কিয় এনে কৰিছ? ৰচোন ৰ, মই তেল অকণ আনোগে। গৃহস্থৰে তেল আনিবলৈ ভিতৰলৈ যাওঁতেই তীখৰে ধানৰ পৰা উঠি লৰালৰিকে ঘৰলৈ বাট ল'লে। ককাইটি অ, মই আহিলোঁ, কিবা হ'লে ঘৰতে হওক। তীখৰ, অ তীখৰ, তই গলিগৈ হ'বলা। ঘৰলৈ আহি তীখৰে এৰীয়া চাদৰখন জোকাৰি দিলে। বৰা ধানবোৰ দেখি চুটিবাই বৰ আনন্দ লাগিল। তাই তীখৰক ক'লে, ধান বাৰু হ'ল, পিছে পিঠা ভাজিবলৈ তেল পাওঁ ক'ত? বাৰু মোক টেকেলি এটা আনি দেচোন, তেল অকণমান বিচাৰি যাওঁ। বায়েকে টেকেলি এটা আনি তীখৰৰ হাতত দিলে। সেইটো এৰীয়া চাদৰ তলত লুকুৱাই লৈ সি পুনৰ গাঁৱলৈ ওলাই গ'ল। গাঁৱৰ মূৰত মানুহ এঘৰত তেল পেৰি থকা দেখি তীখৰ সোমাই আহিল। ককাইটি অ, তেল পেৰিছানে? এয়া অ, সৰিয়হ কেইটামান ৰ'দত দিয়া আছিল, তাকে পেৰিব লৈছোঁ। এইদৰে তেল পেৰা দেখিলে বেটাৰীটোৰ ওপৰত উঠিবলৈ মোৰো খুব মন যায়। ককাইটি, উঠিব দিবানে? উঠিব খুজিছ যেতিয়া উঠ, মোৰনো কি হানি? বেছি ভয় হ'লে তেল বেছিকেহে ওলাব। গৃহস্থৰ সন্মতি পাই তীখৰ বেটাৰীটোৰ ওপৰত উঠি লৈ ভালদৰে বহি ল'লে আৰু গীত জুৰিলে। সীতা শান্তিয়ে তোক মই নগলো ভাল, সুবৰ্ণ দলিচাত গাজুললে তোক লাগে নিগছাল। সীতা তোক লাগে নিগছাল। বাহ তীখৰ, বৰ ধুনীয়া গীত গালি অ। ডিঙিটো শুকাই আছে বুলিহে, তামোল এখন খাই ল'ব পৰা হ'লে ইয়াতকৈ ধুনীয়াকে গালো হয়। ৰ, মই তামোলৰ বঁটাটো লৈ আহোঁগে। এই বুলি গৃহস্থৰে তামোলৰ বঁটাটো আনিবলৈ ঘৰৰ ভিতৰলৈ আহিল। এই সুযোগতে তীখৰে
বেটাৰীটোৰ পৰা নামি আহি কাপোৰৰ তলত নিয়া টেকেলিটোত এটেকেলি তেল ভৰাই তাৰ পৰা পলাই পতং দিলে। ঘৰ পাই সি বায়েকক ক'লে, দেখিলি এটেকেলি তেল আনিলো। তেল বাৰু হ'ল, পিছে পিঠা খাবলৈ গুৰ পাবি ক'ত? গুৰ নহ'লে কিহে খাবি? এৰাটোন গুৰ নহ'লে পিঠা খাইতো ভাল নালাগিব। বাৰু তই ৰচোন, মই গুৰ অকণ বিচাৰি আনোগে। এই বুলি তীখৰ গুৰ বিচাৰি ওলাই গ'ল। কিছু দূৰ গৈ সি দেখিলে পথাৰৰ মাজৰ হাবি এখনৰ কাষত কেইজনমান মানুহে শাল পাতি কুঁহিয়াৰ পেৰি আছে। তীখৰে মনতে ভাবিলে, এনেই বিচাৰি গ'লেতো সিহঁতি গুৰ নিদিব। বুদ্ধি এটা কৰি হ'লেও এটেকেলি গুৰ যেনে তেনে সৰকাব লাগিব। বুদ্ধি পাই গ'লো, সৌ জাবৰখিনিত জুই লগাই দিওঁ, তাৰ পিছত দেখা যাব। এই বুলি ভাবি তীখৰে ওচৰতে থকা জাবৰখিনিত জুই লগাই দিলে আৰু তাৰ পিছত গুৰ পেৰি থকা মানুহকেইটাৰ ওচৰলৈ দৌৰি গৈ ফুপাই জোপাই সি ক'লেগৈ, ককাইদেউহঁতৌ, ডাঙৰ ঘটনা হৈছে। তোমালোকৰ গাঁৱত জুই লাগিছে। সঁচানে? সঁচা ককাইটি, চোৱাচোন কেনেকে জুই আৰু ধোঁৱা ওলাইছে। ঐ মেহমদ, বল এইবোৰ য'তে আছে তেনেকে থাকক। ঘৰলৈ বল, নহ'লে ঘৰ দুৱাৰ সকলো জুইয়ে পুৰিতে শেষ কৰিব। কুঁহিয়াৰ শালতে গুৰৰ টিং টেকেলি আদি এৰি মানুহকেইটা ঘৰলৈ ঢাপলি মেলিলে। এই সুযোগতে তীখৰে এটেকেলি গুৰ লৈ ঘৰলৈ বাট ল'লে। চুকি বাইদেউ, এটেকেলি গুৰ আনিলোগে, লৈ যায়হি। বৰ ডাঙৰ কথা এটা হ'ল নহয়। মই এতিয়াহে মন কৰিছোঁ, ভিতৰত মেকুৰী মূৰত মাৰিবলৈও এচলা খৰি নাই। শুকান খৰি কেইদিনমান নহ'লে পিঠানো কেনেকৈ বনাব? নাই, তই বৰ টেকেলিটো লেচোন বাৰু। মই এতিয়াই হাবিৰ পৰা এভোজা শুকান খৰি লৈ আহিছোঁ। এই বুলি তীখৰে হাতত দা এখন লৈ হাবি পালেগৈ। ওখ গছ এজোপাত উঠি শুকান ডাল এটা সি ঘপৰকে কাটিব ধৰিলে। তেনেতে বাঘ এটা আহি মাত লগালে, ঐ কোন তই? ঘপৰকে যে ওচৰ ডালবোৰ কাটিছ, নাজান নেকি এইখন মোৰ বাৰী বুলি? বাঘ ককাই নেকি? ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি ডাল চেং নিব নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছো নহয়। ভাবিলো তোমাকো মাতি আহো আৰু খৰিও ডাল চেং লৈ আহো। নিয়া ভাইটি, যিমান লাগে সিমান নিয়া। মই তোমাৰ ঘৰত পিঠা খাবলৈ যামেই, কিয় নাযাম? পিছে কেতিয়ানো যাব লাগিব? সৌফালে যিদিনাই বৰ ধোঁৱা দেখিবা সেইদিনাই। হ'ব দিয়া, তোমাক যিমান খৰি লাগে নিয়া, ময়ো চিকাৰ বিচাৰি সৌফালে যাওঁ। বাঘ আঁতৰি যোৱাত তীখৰে এমুঠা মেট মৰা শুকান খৰি লৈ ঘৰ পালেহি। সকলো বস্তু যোগাৰ হোৱাত পিঠা বনাই বায়েক ভায়েকে বাতি ভৰাই জুতি ল'লে। খাই থাকোঁতে বায়েক চুটিবায়ে তীখৰক ক'লে, তই যে বাঘক মিছাকৈ পিঠা খাবলৈ মাতিম বুলি কৈ ঠগিলি, কথাটো জানিলে সিটো তোক সোধাই নেৰিব। তই চিন্তা নকৰিবি, তাক পিঠা খোৱা কাইলৈ মই ভালদৰে পাতি আছোঁ, তই মাত্ৰ খাই থাক। সেই বুলি তীখৰে 3খন পিঠা বনালে। গুৰ দিয়া ৰঙা পিঠাখন থ'লে পদূলি মুখত, বেচ কচুৱে বনোৱা কলা পিঠাখন থ'লে মূল দুৱাৰ মুখত, আৰু চোকা চূণেৰে বনোৱা
বগা পিঠাখন থলে ঢেঁকী খালত। তাৰপিছত চোতালত থকা তিতা খেৰখিনিত জুই লগাই দি ধোঁৱা বাঢ়ি কৰিলে। ধোঁৱা দেখি সি পিঠা খাবলৈ আহিবই, বল বাই আমি বৰ চাঙত উঠি থাকোঁগৈ। শিখৰ আৰু চুটিবাই গৈ বৰ চাঙত উঠি থাকিলগৈ। বাঘ আহিল সিহঁতৰ ঘৰত পিঠা খাবলৈ। পদূলি মূৰতে গুড়ৰ ৰঙা পিঠাটো পাই বাঘে টাপেক টাপেককৈ খাব ধৰিলে। বাহ, বৰ মিঠা দেই। পুৱা মুখতো এটা আছে, এইটোও খাওঁগৈ। আইও, যিটো মোক খজু হৈছে, এইটো কি পিঠা নে কি অ'? কলা কচু পিঠা খাই বাঘ খজুৱতিত থাকিব নোৱাৰি একে কোবে গৈ ঢেঁকী খাল পালেগৈ আৰু তাত থকা চূণৰ পিঠাটো সি কপাতত খাই পেলালে। আইও, এই মৰিলো, পেটৰ নাড়ীবোৰ ছিগি গ'লো। দেখিলি চুটিবাই মোৰ বুদ্ধি, তোৰ ভাই তীখ খাই লাখ বৃহস্পতি।